নতুন ৰিক্ৰুটমেণ্টৰ ভিডিঅ' লৈ আহিছোঁ যোনটো ওলাইছে BTC ফালৰ পৰা নতুন ৰিক্ৰুটমেণ্ট ওলাইছে 1613টা পোষ্টৰ বাবে যিটো আছে GT আৰু PGT ষ্টৰ GT মানে আছে গ্ৰেজুৱেট টিচাৰ আৰু PGT মানে আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ মানে তো পোষ্টৰ নাম দেখিছে তোমালোকে GT এণ্ড PGT টিচাৰৰ বাবে টোটেল আমাৰ পোষ্ট ওলাইছে 1613টা আৰু এটো কোকৰাঝাৰ BTC আন্ডাৰ হৈ আছে আৰু কোৱালিফিকেশ্যন তোমালোকৰ গ্ৰেজুৱেট হ'ব লাগিব তোমালোকে আৰু লগতে অনলাইন এপ্লিকেশন to অনলাইন প্ৰসেস এপ্লিকেশন হ'ব আৰু কোন ধৰণৰ এপ্লিকেশন ফিজ নাই আৰু ইয়াৰ ষ্টাৰ্ট আছে 16 ফেব্ৰুৱাৰী আৰু লাষ্ট ডেট আছে 2 মাৰ্চ 2024 এতিয়া এইখিনি বাবে তোমালোক কি কি দৰকাৰ হ'ব BTC ৰিক্ৰুটমেন্টৰ বাবে তোমালোকে চাই লবা এইখিনি পঢ়ি লবা ভালদৰে আৰু লগতে এইখিনি মই এটা কৈ দিছো বাৰু BTC টিচাৰ ৰিক্ৰুটমেন্ট ডিটেইল খিনি টোটেল আমাৰ পোষ্ট আছে 1613টা পোষ্ট আছে যোনটো আমাৰ BTC ফেলৰ পৰা আছে ডাইৰেক্টৰ অফ এডুকেশ্যন BTC জানাই বৌলেণ্ডৰ ফেলৰ পৰা তাৰপিছত ইয়াত গ্ৰেজুৱেট টিচাৰ বাবে পোষ্ট আছে 1472টা পোষ্ট আছে টোটেল গ্ৰেজুৱেট টিচাৰ কাৰণে পোষ্ট ওলাইছে তাত 1472টা পোষ্ট আছে আৰু তাৰ তোমালোকৰ স্যালাৰি হ'ব 14000 পৰা 70000 ৰ ভিতৰলৈ গ্ৰেড প্ৰমোটে মানে আৰু হা তাৰপিছত ইয়াত তোমালোক কোৱালিফিকেশ্যন খিনি লাগিব তোমালোকে আৰ্টছ আৰু বাকি ইয়াত যিমানখিনি কোৱালিফিকেশ্যন তোমালোকে পঢ়িলোৱা মই দেখাই দিও কৈ নাথাকো মই বেছিকে ভিডিওটো মানে লং কৰিব বিচৰা নাই আৰু লগতে ইয়াত কি টিচাৰ কাৰণে পোষ্ট আছে মই কৈ দিম ইয়াত আসলে হিন্দী সায়েন্স তাৰপিছত সংস্কৃত তাৰপিছত এতিয়া এইটো আমাৰ GT টিচাৰৰ বাবে হা গ্ৰেজুৱেট টিচাৰৰ বাবে তোমালোকৰ আছিলে হিন্দী সংস্কৃত সায়েন্স হেতু আছিলে আৰু লগতে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এইখিনি চোৱা টোটেল 141টা পোষ্ট ওলাইছে যা তোমালোকে 22000 পৰা 97000 লৈকে মাহত তোমালোকৰ স্যালাৰি থাকিব আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন তুমি চাই ল'ব পাৰা কিমান পাব লাগিব তোমালোকে BEd কৰাও হ'ব লাগিব এইখিনি সম্পূৰ্ণ আৰু মিডিয়াম ইনস্ট্ৰাকচন আৰু কি মিডিয়ামৰ তোমালোকে ইয়াত পৰীক্ষা এক্সাম দিব পাৰিবা আসামিজ মিডিয়াম আছে লগতে হিন্দী মিডিয়াম আছে বড়ো মিডিয়াম আছে আৰু বঙালী মিডিয়াম আছে হিন্দী এণ্ড বড়ো মিডিয়াম এইখিনি আছে লগতে তোমালোকৰ বয়সটো হ'ব লাগিব ইয়াৰ বয়স হ'ব লাগিব 21 বছৰ আৰু মোষ্ট হ'ব লাগিব 38 বছৰ আন্ডাৰত হ'ব লাগিব আৰু ইয়াৰ ৰিলেক্সেশন পাবা বয়সৰ OBC MOBC খিনি 3 বছৰৰ কাৰণে ৰিলেক্সেশন আছে ST খিনি কাৰণে আৰু ST আৰু SC আৰু STH এইখিনি 5 বছৰ তাৰপিছত PWD খিনি কাৰণে 10 বছৰ আৰু এক্স সাৰ্ভিসমেন মানে যোনে আগতে কিবা কৰি আছে চাকৰি টাকৰি তেওঁলোকৰ বাবে কাৰণে 2 বছৰৰ বাবে তেওঁলোকৰ এক্সেছন আছে তাৰপিছত যদি তোমালোকে ইয়াত এপ্লাই কৰিব বিচাৰা তেনেহলে ইয়াত মই লিংক দিয়ে দিম বাৰু পিছত তোমালোকে লিংক পাই যাবা মই ডেসক্ৰিপচন লিংক দি দিম ইয়াৰ বাবে তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা আৰু তোমালোকে ভালকৈ পঢ়ি ল'বা মই ইয়াৰ অফিচিয়েল নটিফিকেশন দি দিম আৰু ইয়াৰ মই ডেটটো কৈ দিম আৰু এবাৰ এপ্লিকেশন ষ্টাৰ্ট হ'ব তোমালোকৰ 16 ফেব্ৰুৱাৰীৰ পৰা আৰু লাষ্ট হ'ব 2 মাৰ্চলৈকে 2024 চনলৈকে আৰু ইতালে যোনটো টেষ্টটো হ'ব তাৰ বাবে কোনো ধৰণৰ কোৱা নাই তেতিয়ালৈকে এডমিশন সম্পূৰ্ণ হৈ যাব তাৰপিছত টেষ্টৰ কথা হ'ব যদি ভিডিঅ চাই ভাল লাগিল তো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ পাবলৈ কাৰণে ফলো কৰি ৰাখিবা হোৱাটছআপ গ্ৰুপ আছে মোৰ হোৱাটছআপ গ্ৰুপত ফলো কৰি ৰাখিবা আৰু চেনেলটো মোৰ হোৱাটছআপ চেনেল আছে তাতো মোক ফলো কৰিব পাৰিবা তোমাৰ ডেসক্ৰিপচন সব লিংক পাই যাবা তো আজিলৈ ইমানে তো থ্যাংক ইউ